এজন লৰাই ঘৰত ভুল কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসী ভুল স্বীকাৰ কৰিছে। মইতো সমন্বয়ৰ কথা কৈছিলো, মই ভুল কথা কোৱা নাছিলো। তাৰপিছতো মই দলৰ স্বাৰ্থত, মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামধন মৰা হয়? ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলত মই যোগদান নকৰি মই বেলেগ দলতো যোগদান কৰিব পাৰিলেহেঁতেন। মই সেইটো কোৱা নাই। মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহখিনি গৈ শিৱসাগৰত থাকক, শিৱসাগৰৰ মানুহখিনি ধুবুৰীত আহক, বৰাকৰ মানুহখিনি তিনিচুকীয়াত যাওক, ডিব্ৰুগড়ৰ মানুহখিনি বৰপেটাত আহক, বঙাইগাঁৱত আহক, এইটো মই কোৱা নাই। যোনে য'ত আছে তাৰ যি জিলাখন সমন্বয়ন, সমমৰ্যাদা, সমবিকাশ হ'ব আৰু সমন্বয়ৰে আমি আগবাঢ়িব লাগিব, সেই কথাটোকে মই বুজাব খুজিছোঁ। আৰু সেই কথাটোৱে মোৰ মনৰ ভিতৰৰ কথা আছে। কিন্তু যিহেতু সেই কথাটোলৈ বিতৰ্ক হ'ল, বিতৰ্ক হোৱাৰ পিছত বহুতে মনত দুখ পোৱা বুলি অনুভৱ কৰিলোঁ। মই দীৰ্ঘদিন জাতীয় সংগঠন কৰিছোঁ, 20 বছৰ জাতীয় সংগঠন কৰিছোঁ। মানুহৰ মনত দুখ পোৱা বা আৱেগ প্ৰকাশ কৰা, আৱেগ যেতিয়া পায়, সেই আৱেগক মই প্ৰাধান্য দিব লাগিব। আৰু সেইখিনি জ্ঞান মোৰ আছে। আৰু মানুহৰ সেই দুখ পোৱা আৱেগখিনিক মই প্ৰাধান্য দি পেলাই মই মোৰ সেই লাইনটো মই উদ্ধ কৰিছোঁ। মই মোৰ লাইনটো উদ্ধ কৰিছিলোঁ যে মোৰ কথাখিনি যদি আপোনালোকে, মোৰ উদ্দেশ্য এইটো হওক, মোৰ উদ্দেশ্য ভাল আৰু মোৰ কথাখিনি আছিল এইটো। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি তথাপিতো মনত দুখ পাইছে, মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মোৰ লাইনটো উদ্ধ কৰিছোঁ, মই ক্ষমা বিচাৰিছোঁ। এইখিনিলৈকে শেষ। গোটেই কথা বতৰাবিলাক চলি থাকিলে। তাৰপিছতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল। মই যি দলত জইন কৰিছিলোঁ, মই যিটো দলৰ পৰা আজি ৰিজাইন দিছোঁ, সেই দলৰ সভাপতিয়ে প্ৰথম দিনাও তেওঁ উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে। দ্বিতীয় দিনাও উত্তৰ দিলে, তাৰপিছত আকৌ দ্বিতীয় দিনাও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উত্তৰ দিলে। মই তাত ক'বলগীয়া একো নাই। যিহেতু মই দলত জইন কৰিছিলোঁ, দলৰ নীতি আদৰ্শ মই মানি দলৰ ক্ষতি নোহোৱাকৈ, দলে বিপদত নপৰাকৈ মই সকলোখিনি কাম মই কৰিছোঁ। মই মোৰ শুদ্ধ অন্তঃকৰণেৰে সমন্বয় আৰু মিলাপ্ৰীতিৰে উন্নয়নেৰে এখন বৰ অসম কৰাৰ কথা কৈছিলোঁ। তাৰপিছতো যিহেতু মানুহে এইটো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, তাৰপিছত কিছু সংবাদ মাধ্যমত সেইটো অলপ বিকৃতিৰ ওপৰত প্ৰকাশ কৰিছিল, যাৰ কাৰণে মই সকলোখিনি মানি দলৰ স্বাৰ্থত, কাৰো মাজত মনত দুখ নাথাকক, ভাঙনমুখী পৰিৱেশ সৃষ্টি নহওক, তাৰ কাৰণে মই যাৱতীয় কৰণীয় কাম মই সম্পূৰ্ণভাৱে কৰিছোঁ। সেইখিনিলৈকে মই ঠিকে আছোঁ। তাৰপিছত মই যেতিয়া প্ৰতিক্ৰিয়াবিলাক চলি থাকিল পিছদিনাখন, তাৰপিছত আকৌ দেখিলোঁ পিছদিনাখন ৰাতিপুৱা দেখিলোঁ ভয়ানকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দুদিন মোক লৈ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য, নিয়ালেণ্ড, এটা সংবাদ মাধ্যমত ক'লে যে নিয়ালেণ্ড বনাব খুজিছোঁ। মোৰ বক্তব্যত মই কেতিয়াবা নিয়ালেণ্ডৰ কথা কৈছোঁ, নিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসম। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰে। আমি বিচাৰি আছো ভাগ কৰে। সেই মনোবৃত্তিৰে মুখ্যমন্ত্ৰীয়ে কামবিলাক কৰিছিল। আৰু সেই কথাবিলাক মই একেলগে এটা অসম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেনে ক্ষেত্ৰত পিছদিনাখনো মই দেখিলোঁ যে বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মই প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টীৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে। আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্মনিৰপেক্ষ এটি দলত বিশ্বাস কৰোঁ আৰু আমি ধৰ্মনিৰপেক্ষভাৱে অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই। তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব, ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে, তাৰ বেলেগ কাম নাই। তেওঁ খালি পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যে ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেকৈ কথা বতৰাবিলাক তেওঁৰ মন্ত্ৰীবিলাক কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ
ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেওবৰ শইকীয়া ডাঙৰীয়ে ভাষ্য প্ৰদান কৰিলে আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলো যে যিটো ঘৰত মই আলহী নকৰো, যিটো ঘৰৰ অলপ কথাবোৰ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলো, তাৰ পিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি কল গ'ল, দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিবোৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেওবৰ শইকীয়া ডাঙৰীয়াই দিব লাগে। আৰু দেওবৰ শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক। কাৰণ অসমৰ ৰাইজ প্ৰত্যেকজন ৰাইজ গম পায় বিজেপিৰ এজেণ্ট, গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে। কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেওবৰ শইকীয়া বক্তব্য দিলে তেতিয়া মই গম পাই গলো যে দেওবৰ শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী চতুৰ্ভী মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰি এজন মানুহক আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যমক অসমৰ ৰাইজক যদি বিচাৰ দিছো যে এজন মানুহে মাত খোজাৰ পিছত আৰু কিবা থাকিব পাৰে, সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামধন মৰা হয়, কাৰ নিৰ্দেশত মৰা হয়? আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছো। মই দেওবৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছো আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেন্স, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি চায়, এইটো অসমবাসী ৰাইজে বুজি নাপায়। আৰু সেইজন মানুহে মোক কয়, কাৰণ মই জাতীয় সংগঠন কৰি গৈছো, কাৰো লগত কোনোদিন আপোচ কৰা নাই, কোনোদিনে কাৰো লগত আপোচ কৰা নাই, সঠিক আৰু শুদ্ধ পথত 20 বছৰ সংগ্ৰাম কৰিছো আৰু সংগ্ৰামী জীৱনত কোনোদিনে কাৰো লগত আপোচ কৰা নাই। ইয়েছ, কেতিয়াবা সংখ্যালঘু ৰাইজৰ সমস্যা লৈ অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যপালক আমি সাক্ষাৎ কৰিব লগা হৈছে আৰু সেইটো সম্পূৰ্ণ সংবাদ মাধ্যম এপইণ্টমেণ্ট লৈ আমচুৰ এটা টিম ৱাইজ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা, ৰাজ্যপালক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা কৈছো। এইটো আমাৰ দায়িত্ব, ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁৰ পৰা পাব লগা আছে, সেই পাব লগাখিনি আনিবৰ কাৰণে আমি যাব লাগিব, প্ৰত্যেকটো দল সংগঠন যায়। গতিকে মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায় তেনেহলে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? দেওবৰ শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি তেওঁ বাধা কিয় প্ৰদান নকৰিলে? দলৰ সভাপতিক পত্ৰ পিছদিনাখন দুদিন পিছত লিখিব পাৰে, দুদিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে? কাৰণ দেওবৰ শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে, স্পষ্ট কথা ঠিকা লৈছে। কাৰণ দেওবৰ শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে, পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। পাৰ্টিয়ে এটা কথা কয়, তেওঁ বেলেগ এটা কথা কয়। আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে, নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা মানে উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া বহুতে কৈ আছে যে তেওঁ ইমান সোনকালে কিয় কৈছে? আপুনি চাব, ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি পৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে, তাৰ পিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছো। মই কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলো। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছো আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰো। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে আৰু মই কৰি অহা এই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ, স্পষ্ট কথা। এই ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলত মই যোগদান নকৰি মই বেলেগ দলতো যোগদান কৰিব পাৰিলেহেঁতেন, মই কিন্তু সেইটো কোৱা নাই। মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহখিনি গৈ শিৱসাগৰত থাকক, শিৱসাগৰৰ মানুহখিনি ধুবুৰীত আহক, বৰাকৰ মানুহখিনি তিনিচুকীয়াত যাওক, ডিব্ৰুগড়ৰ মানুহখিনি বৰপেটাত আহক, বঙাইগাঁৱত আহক, এইটো মই কোৱা নাই। ভালকে প্ৰকাশ কৰিব পাৰিলোহেঁতেন, কিন্তু মই ৰাজনৈতিক পথাৰত সেইদিনাখন মোৰ প্ৰথম ভাষণ আছিল, হয়তো সেই
বক্তব্যখিনি আৰু অলপ ভালকৈ যদি প্ৰকাশ কৰিব পাৰিলেহেঁতেন হয়তো এই কথাবিলাক বা বিভিন্নজনে আপত্তি নদৰ্শালেহেঁতেন। তথাপিতো মই সেই কথাখিনি কোনো ধৰণৰ নেগেটিভ চেঞ্চত লোৱা নাছিলোঁ।